জলত গংগাই নাচিছে নিয়মকৈ সোমাবা জলত গংগাই নাচিছে মৰল চাই টেকেলি আপোনালোক ভালে আছে হয় এইডাল পিঠা কাৰণে খাইছে ন এইডাল ধনৰ মোৰ নহয় নহয় সি আকৌ গম পালে মোক বকিব সেইডাল সেই ৰ'দ ঢাকিবলৈ পিন্ধে মই সেই জুই ধোঁৱা লাগিছে চকুডাল একেবাৰে কি পানী ওলাই সেই কাণিডাল পিন্ধি লৈছোঁ মনে মনে আনি পেলাই সেই কালি আকৌ হেৰি হ'ল এই কমল আহিছিলে তাক আকৌ মই হেৰি জলপান অকণ খাবলৈ দিলোঁ সি বৰ ভাল পালে নহয় একে চুচি বাচি খাইছে বাকীটো তাৰপিছত আৰু আজি আৰু হেৰি কমলৰ মাক আহিলে আহি পেলাই বোলে হেৰি মোক আৰু জলপান কেইটামান বনাই দিবাচোন হেৰি মোৰ আৰু ল'ৰাটোৱে খাইকে বৰ ভাল পালে তাৰপিছত মোৰ আকৌ সেই বেয়া লাগিলে হেৰি আজিকালি ল'ৰা ছোৱালীবিলাক নাখায় নহয় সি যে আকৌ বেচেৰাটো আগ্ৰহটো কৰিছে সেইটোৱে ডাঙৰ কথা জানেনে আমাৰ এইকেইটাও নাখায় নহয় ৰাম ক'ত চাও কিবা ম'মো ক'ত কিবা ফ্ৰাইড ৰাইচ সেইবোৰহে খায় ৰাম কিন্তু সেই এইকেইদিন যে সেই বন্ধ আছিল যে দোকান কোপা ৰাম সেই ঘৰৰ জলপান কোপাকে একেবাৰে ৰাক্ষসে খুৱাই খাইছে ঐ ৰাম সেইগালকে তত নাই আবেলি ৰাতিপুৱা সেইগালকে খাইছে এতিয়া আকৌ দোকান খুলিল নহয় হ'ল আৰু কালিয়েকে দুপদুপাই লৰ্ড হৈছে মোক বোলে সেই তোহঁতেনো খাবলৈ নোপোৱাকৈ আছনে এই খোলোতেই যে দুপদুপাই দৌৰিলে হে এই এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু কওকচোন আমি যদি অসমীয়া মানুহখিনিয়ে অসমীয়া সেই জা জলপান এটা নেখাওঁ তেতিয়াহ'লে আমি বেলেগক কৈ কি লাভ বোলে কথাতে কয় নহয় বোলে উপদেশত কৈ আহি ভাল কিন্তু আমি যদি নিজেই সন্মান কৰিব নোৱাৰোঁ নিজৰ বস্তুক তাৰপিছত বেলেগক কৈ কি লাভ বোলে হেৰি আমাৰ বস্তুক সন্মান নকৰে অসমীয়া মানুহক গুৰুত্ব নিদিয়ে আমিয়ে দেখোন নিজে গুৰুত্ব দিয়া নাই আজিকালি মানুহবিলাক চব কিনা কৰণীয়া ঘৰত এটা বনাই খাবলৈ মন নকৰে নহয় এলাহ এই ৰেডিমেড পাই যায় যে বস্তু সোপা সেইকাৰণে নবনাই একো বুজিছে সেই আপোনালোকেও এইবিলাক কৰে নেকি এই নহয় সেইটো বুজি পাওঁ বাৰু হেৰি চবেই নোৱাৰে কাৰণ সেই মানুহৰ আজিকালি সময়ৰো অসুবিধা নহয় আকৌ বস্তুও পাবলৈ নাই এতিয়া আমাৰ ঘৰৰ ধান চাউলকেইটা আছে কাৰণে আমি সেইটো সুবিধা পাওঁ চবেইতো সেইটো সুবিধা নাপায় মানে হ'লেও মানে কি জানে সেই পাৰাকেইটা কৰিব লাগে আৰু ল'ৰা ছোৱালীকো পিঠা পনা দুই এটা বনাই দিব লাগে বিহুৱে চিহুৱে এই তেতিয়াহে ল'ৰা ছোৱালীও গম পাওঁ বোলে হয় দিয়া আমাৰ অসমীয়াত এইবোৰ খাদ্য আছে এইবিলাক বোলে আমি খাব লাগে তেতিয়াহে জানিব বুজিছে নাই আৰু এইবিলাক ভালতো পুষ্টিকৰ খাদ্য একদম বেমাৰ আজাৰ নহয় নহয় এই দোকান সোপা খালে কি হ'ব ৰাম এতিয়া আমাৰ সেইকেইটাই খাই আহিছেহে হাঁহিয়ে একেবাৰে সেই লেটিনলৈহে দৌৰিছে বুজিছেনে ৰাম পেট বোলে গুৰগুৰাই আহিছে মই বোলো যা মৰ এতিয়া সেই সোপা খাবলৈ গৈছিলি নহয় ৰাম হেৰি আপোনালোকে হেৰি কাৰণে এনেকুৱা ঘৰৰ বস্তুবোৰ খাব বুজিছে আৰু পৰাপক্ষত ল'ৰা ছোৱালীকো শিকাব বুজিছে সেই ময়ো এতিয়া আৰু কথা পাতি নাথাকোঁ দেই এই মোৰ এইবিলাক কাম আছে নহয় এই চাউল এয়া জ্বলিয়ে যাব এতিয়া দেই যাওঁ